ভাই কিমান কাম আগবাঢ়িল? আরে রাকেশ ভাই কি কবা, প্রডিউসারে মাথা গরম করে দিছে। ইমান স্টোরি বিচাৰিছে, তাও স্টোরি ভাল লগা নাই জানে। তুমি এতিয়া কিবা এটা কৰা ভাই, তুমি কিবা এটা কৰা। ঠিক আছে, তই চিন্তা নকৰ, দিগন্ত আহি আছে, তাৰ লগত এটা ভাল মানে কাহিনী থকা বুলি শুনিছোঁ। সেই কাহিনীটো তোৰ চাগে নিশ্চয় মানে ভাল লাগিব। মই তাক অলপমান আগবাঢ়ি যাগে লৈ আহি আছোঁ। কিমান দেৰি হ'ল যে তোৰ? নকবি আৰু, দেখো আজি বৰ ব্যস্ত, সেইবাবে অলপ সময় লাগে। পিছে সি ক'ত, হয় নেকি? ৰাজেশ, এয়া দিগন্ত, তোৰ কি প্ৰব্লেম হৈছে? একেলগে কথা পাতি ল। ভালনে? ভাল। তোমাৰ মোক মানে এটা ভাল ষ্টৰি লাগিছিল, তোমাৰ লগত আছে বোলে। ৰাকেশে কৈছে মোক তোমাৰ লগত ভাল এটা ষ্টৰি আছে যদি মোক দিবাচোন, মোক লাগে মানে। ঠিক আছে, এটা কাম কৰোঁ, তই দুইটা কথা পাতি ল, মই অলপ আহি আছোঁ। ঠিক আছে? দে। আৰে ভাই, এতিয়া তুমিয়ে কিবা এটা কৰিব পাৰা, তুমিয়ে লাষ্ট অপশ্যন। প্ৰডিউচাৰে মানে মোৰ মাথা খাই দিছে, তুমিয়ে এতিয়া কিবা এটা কৰিব লাগিব। মই কাহিনী এভাগ লৈ আহিছোঁ বাৰু। দিয়াচোন, মোক দিয়াচোন। এইখন আমাৰ লেখকে লিখিছে, তো এইখন বহুত আগতে লিখা। আচ্ছা, তুমি অলপমান চাই লোৱা, মই আহি আছোঁ। মোৰ লগত এঘণ্টা এটা আছে, মই চাই কেনে তোমাক জনাই আছোঁ দিয়া। ঠিক আছে। ঠিক আছে তেন্তে। পঢ়ি চাওঁ ৰ, কি বা লিখা আছে। কাহিনীটোৰ আৰম্ভণি হৈছে এখন গাঁৱৰ পৰা। এখন গাঁও, তাত থকা কিছুমান মানুহ আৰু তাৰ মাজত আমাৰ মুখ্য পাত্ৰ, যোনে এতিয়া নিদ্ৰাত বিলীন হৈ আছে। ইমান দেৰি না তহঁতৰ? আমাৰ মামাটো দিকে নহয় দে, জলদি কৰে। মোৰ এখন বিস্কুটে খতম হৈ গ'ল। যৌ জলদি কৰ। অহা বিভাগৰ উঠবাই নহয় আৰু তোৰ গা ধুৱাই নহয়। ঐ, তোৰ একদিন গা ধুতে ইমান সময়, মই বছৰৰ মূৰত 3 দিন গা ধু। ওলোৱে জলদি, আমাৰ মামা দিকে নহয় দেই। জলদি কৰ। হ'ব দে, কিমান ডাইলগ মাৰা, জলদি ওলো। যা জলদি কৰ। ঐ হৈছি না নাই? আৰু বিভানে বাগাত দি থকা আৰু তোৰ ওলোৱাই নহয়, ইমান দেৰি ধৰ। তহঁতক ৰখতে মোৰ বিস্কুটে খতম হৈ থাকিল। খুল। বিস্কুটে সেই হৈ যায়। বিস্কুট তইতো বিস্কুটৰ বঢ়িয়া। পিছে এইখিনি আমাৰ ঠাইহত অলপ আড্ডা মাৰো বুলি ওলাই আহিলো ৰ। বাৰু ঠিকে কৰিছ। দেচোন বৰ তোৰ লগত অলপমান কথা আছে। দেছো বাৰু ক কি কথা। এই তৰালি যে আছে, তৰালি অলপমান ঠিক কৰি দেচোন কিবা। তৰালিক লাগে তোক? বুজি পাইছ ঠাণ্ডা কি? তহঁতৰ আপিৰ কথা বাদ দিয়া, মোৰ ভোক লাগছি। খাবা দি কিবা যা। পন্তা ভাত আছে ৰ, খাবি না এখনি? কিনো কৰবি ইয়াত? আমাৰ মামাৰ তাত দিকে গেলি চাহ দিয়ে। তোৰ মানে আৰু গাঁও নহয় দে, খানিকে খাবি ৰ। পিছে শুন এটা কথা, বাদ দে, তৰালিৰ কথাটো কোৱা। অকল তৰালি। তৰালি বাদ দিয়ে মোক খাবা দিয়ে। মই একেবাৰে নহয়, খাওঁ খাবা লাগে। ঘৰত তই 2 ভাগ যাবা আহিছাই। গন্ডি নাই বিস্কুটৰ মৌজাদাৰৰ গোটেই পান সেইকাৰণে আহিবাই নালাগে। পিছে শুন, এতিয়া ভালকে কৈছো কথাখিনি, ভালকে শুন। তৰালিক পান্নাৰ আছে আৰু পিছে মোক খাবা দিবি না? পিছে দাদা কেইদিনমান পিছত এতিয়াহে আহিলে একদম আচল কথা। দাদা 2 সপ্তাহ মান লাগিব চাগে আৰু। হয় নেকি? কাম এটাত গৈছে চহৰলৈ, সেয়ে আৰু ঠিকাদাৰৰ কামচোন জানই আৰু। পিছে ঘৰতো কোনো নাই, তহঁতো সেইখিনি সময়তে আহিছ। খাবা দিম
দি যা কিবা এটা তোৰ কাৰণে কিবা এটা লৈ আনো লাগে ৰ কিবা নে আমাৰ সি তই খালি খাও খাওকে থাকা দে দিব খাব নোপোৱা আনছা নেকি মাৰি দে একদম গোটেইখিনি যোৱাকালি ৰাতিৰে খানা আছিল দে সাদা খাই মিনি খাই হে মন শেষ নহয় আৰু কিবা নেকি তই একদম ৱৰ্ল্ড ৰেকৰ্ড বনাবি দেই ৱৰ্ল্ড ৰেকৰ্ড বনাবি কিন্তু তই মজা লাগছি খাই আৰু আছে নেকি এতিয়া বাতিটো খাবি নেকি আৰু লাগে তো খাবা লাগে অহাই হাতীৰ সৰু ভাই চানা পিছে কোনো ভাইত তই পানী যা লৈ কিনে খা যা মানুহ নহয় যা পানীটো খা কেনেকৈ কৰে নমুনা ভাই শুন এটা জৰুৰী কথা আছে হা এই যে আমাৰ যে হেলনাৰ পাৰত যে সভাখন যে হয় তাতে এখনতো গানৰ কম্পিটিশ্যন হ'ব শুনিছাই চাগে তই শুনছো ৰ এনে এতিয়া কালি ভাবিছো তাতে পৰিৱেশনটো কৰিয়ে দিওঁ আৰু নেকি যা ভালে হ'ব মই গ'লেতো একদম ৰকষ্টাৰ পিছে শুন তহঁতে সহায় সহযোগিতা কৰিবি কিন্তু লগতে পাৰিলে এবাৰ যাবিও দে ভাই নহ'লে ইবা ক'ত গ'ল কিবা খাবা দিয়ে বিস্কুটতে মাজে মাজে খালি দিওঁ ভোক লাগছি আৰু বিভান দাদা কওক বিজয় কেতিয়ালৈ আহিব বিজয় দাৰ চিনেমান লাগিব চাগে লাগিব পিছে দাদা তই বা কিয় আহিছিলি আজি এই তহঁতকেইটা ঘৰত এনেহে আছ আৰে দাদা আমি সুখী আছো ন আমি দাদা আৰু দিনৰ দিনটো আড্ডা দিওঁ ভালকে আৰে এইটো সময়তো জীৱনটোৰ কষ্ট কৰা সময় এইটো সময়ত আড্ডা দিলে নহ'ব নিজে কিবা এটা কৰি দেখুওৱা দেখিছ দাদাৰে 6-7খন দোকান কাৰণে সেইকাৰণে দাদা সেই আজি মই 6-7খন দোকান কেনে কৰিছোঁ বিজয় আৰু মই এটা সময়ত কষ্ট কৰিছিলোঁ কৈ থাক হেৰি আজি ৰাতি কিবা এটা হ'লে ভাল আছিল কৈছ দাদা আজি খানা এই তহঁতে কেৱল খানা খানা কৰি থাকা কিহৰ খানা চলিছে তহঁতৰ মোক হেৰি আৰু ইও আহিল মাছ মাংস দিবি না কি দিবি কি আছে বিজি আজি কৰিলেন না গাহৰি খাবা পাম মানে আজি পেটটো যে আগতে পঢ়িবা চহিবা নকানা কি ভাই দে বহু দে ভাঙি যাব এখন দাদাই মনতে কিনতে বিচনা এখন চাহ দি আমাৰ মামাচাটিকে গেলিয়ে চাহ দিওঁ তোৰ মামাৰ গাঁও নহয় দে গাঁও নহয় এইটো সদায় কৈ থাকে কাণত নো মোৰ খাবাটো লাগবো পেট পূজা আগত এ ভাইটিহঁত মই যাওঁ দে আৰু কিয় যায় আপুনি মই লগে লগে যাবা খুজিছো কিয় যায় থাকক অলপমান বহক কথা এ নহয় দে মোৰ কাম এটা আছে দে মই লগে লগে যাব খুজিছো মস্ত যাবালো দা পিছে আজি খানাটো খাবা লাগছিল নহয় এ দে খাবি দে আজি কিবা খাবা পাম আজি খানা এটা হ'ব দাদাই পইচা দিব আমি আৰু অলপ চলপ আমি খানাটো বনাওঁৱে দেচোন মেইনলি কিহৰ খানা বা বইলাৰ না গাহৰি এ তোক নামটো ৰ খানাটোতো মই যামেই কিবা খাবা দিয়া আমাৰ মামা খেতিকে গেলিয়ে চাহ দিয়া আৰু ইমান সময় বহালি যা কিবা আন খাবা খালি প্লেট খেনে চেলকি থাক শুন দাদা তই বাৰু কথাখিনি কলি আমি ভাবিম নে ভাবি চাম আমিও আমাৰ ধৰি লওক পইচাৰ দৰকাৰ হ'ল এতিয়া বৰ্তমানতো বিজনেছ চলি আছে আমি যাম আৰু এটা কাম কৰ নিজৰ সপোনৰ কাৰণে নিজকে সাজু কৰ সেইটোতো হয়ে দে আৰু তই ইম'চনেলে কৰাবি এতিয়া তাহঁতৰ এখন কি চলিছে খাবা দিয়া আগতে খাবি দে দেৰিকে খাবি এ ভাই এই কালিৰ সেই পন্তা ভালকেইটা আছে নেকি দেচোন চাহ চক বাৰ তাতে মোৰ খাৱাটো খোৱাই লাগব এতিয়া দে মই যাওঁ দে থাকা পিছে দে হ'ব দে খানা চাহ বাকী দেখি প্লেট খান থবি যা লৈ মানুহ কাম কৰাবি চাহ পাত এই খকুৱা পেটুৱা মাখানো আহি মোৰ ঘৰটোহে পায় একদম জগতখন গৰম অ বিমান আজিকালি দেউতাও পইচা নিদিয়া হ'ল কেনেকে চলোৱা ভাই মই আজিও নিদিওঁ কালিও নিদিওঁ কৈ থাকে কালি কিয় তোৰ পাম ফাটিল নেকি ফাটিল দে ভাই খাওঁ কৈ থাকোতেই গেল গোটেই ইমান দিনে মহাজনৰ লেভেল দি আছিলি আজি মহাজন কি হ'ল ঐ এইটো কোন চা তৰালি চোনে তাই ইপিনে কি কৰি আছে অ যা ঐ তৰালি ঐ বিবান ভালেই হ'ল ৰ তোক লগ পালোঁ অলপ কথা আছে শুনচোন তোৰ লগত এটা কথা আছিল নহয় কি কথা এই স্মৃতিক মই লগে কৰিব পৰা নাই 3 দিনমান হ'ল মই মানে এই কম্পিটিশ্যনটোত লাগি আছোঁ ন এইকেইদিন সেইকাৰণে তাইক লগে কৰিব পৰা নাই
হয় দে লগ চগ নকৰ ন কেতিয়াবা চাবি গুচি যাব সেইটোৱেতো ভয় লাগে মাজে মাজে বাৰু একো নহয় দে এতিয়া মই তাক ট্ৰফিটো দেখাম ন পুৰা ফিদা হৈ যাব পিছে শুনচোন এটা সহায় কৰিব পাৰিবিনে নাই তই কচোন কালি সন্ধিয়া এবাৰ তাইক মাতিবিচোন মানে যিয়ে নহওক দেচোন তই যেনেকৈ ক'লি এবাৰ লগ কৰিব লাগে আজিতো নহ'ব গোটেই বন্ধুকেইটাই পাৰ্টি খুজি আছে পিছে মই কি পাম চকলেট দিলে চলিব এই হ'ব দে নহ'লে পিছে তই শুন মাতিবি কিন্তু তাইক দেই লগ কৰিব লাগিব পিছে ৰ তোৰ এই বাটৰ ছাগলী গাত লোৱা অভ্যাসটো নগ'ল ন তো যে আৰু মানে দে হ'ব দে ছাগলীটো মৰম দিয়া যা যদি অলপ উৎপল মৰম দিলে হয় নহয় মোৰ লগত ইমান কেকাই নাথাকে লৈ চব তোৰ কথা দে হ'ব দে বাই এই মই যা আৰু গধূলি হ'ল আৰু কিয়ে ভালে কত খায় এনি টাইম খাই থাকা দেখোন তোক আনা তুই ভুল এনি টাইম খাই থাকা কথা আমাৰ মামেতে তোৰ মামেথাৰ গাঁও নহয় সদায় কওঁ মই তোক বুজি পাইছে না অ ৰ তই বোলে কিবা পৰীক্ষা দিছিলি মই দিয়া নাই এই পাগল একদম মইহে দিছিলো একো মনত নাথাকে তোৰ এই তৰালিটোৰ কথা ভাবতে মোৰ বেলেগ কথা মনতে নাথাকে ভাল তৰালি কিয় মত তোৰ সেয়া ৰ এইগিলাখান মৰা নাই তাক কিবাকে পালি আৰু অ ৰ হৃদয় ক'ত সি পঢ়তে যায় সি ঘৰৰ পৰা ওলাই নাই কিন্তু মই তাক দেখাই পোৱা নাই কিমান দিন হ'ল আজি খালি পঢ়ি থাকে সি বৰ্তমান নাই বোধে ঘৰত পৰীক্ষা দিব যাওঁ বুলি শুনিছিলো মই পৰীক্ষা ক'ত দিবা গৈছি এই গাঁৱত নাই ৰ ক'ৰবাত এতে গৈছি ক'ত গৈছি নাজানো কিন্তু ঘৰত থাকিলেও ক'ত ওলে পঢ়িয়ে থাকে দেখোন এনি টাইম সেইকাৰণে সিয়াক দেখা নাপাওঁ আজিকালি কি কবি সেই পঢ়া চলি ভাই এনি টাইম গাঁৱত থাকিলে সি ঘৰতে থাকে ঘৰৰ পৰা ওলাই নাই পঢ়িয়ে থাকে এনি টাইম কি ক'ম আৰু তাৰ কথা পইচা মিলে কিনে চালা তোৰ খালি খানাকে মধ্যা লাগবয়ে এক খাত দে আজি 4টা চলিছে এটা চলো দেখোন নহা লাগছো হাও বিমান নাইচোন এই বাদ দে বিবানৰ খানাটো ময়ে খাম বিমান পঢ়ি কিনে পেলো ইয়াক চাবি কিন্তু আৰু নেক্সট বতৰৰ মহিমা আৰু নাৰীৰ মহিমা ধৰবাই নৰে ভাই একদম ঠিক কথা কৈছা তই ইমান সাজি কাজি আছে কাৰণ সাজি কাজি কাৰণটো তোক দেখাও ৰ কি এইটো চা আও সিনালে তই যে মোক ঘৰক যি গেলি তই বেটলাই গাড়ী গেলি বেটলাই অকল খোৱাটোৱে কথা অকল খাবা জানো তুমি অকল খাবা দিলি হ'ল এক বেলেগ নালগে জীৱনটো দিবি না পিছে পাৰ্টিটো দিবাই লাগিব ভাই প্ৰাইজ পাইছি এইগিলাখান ফালতু নিদিম ৰ ট্ৰফিটো দেখাবা তুই ইমান সাজি কাছি না মইতো ভালকে জানো আৰু ই আকাশ অকল খাব জানে এই তই মনে থাক দে ই অকল মামাক ফেৰ গাঁও আৰু নিজৰ পেট যাই কিবা আনছা নেকি খাবা এতিয়া বহুত দিনে হ'ল তাই আৰু বিয়াই পাই নেকি নাই লগ কৰি 3 দিনমান হ'ল লগে কৰা নাই তহঁতেতো আচল বন্ধুতে গম পাবিয়ে জানচোন ছোৱালীবিলাকৰ জানে কিবা সহায় চহায় লাগিলে কবি আমি আছো ইয়াক খুৱাব লাগব ৰ ইয়াক কিবা বেলেগে বস্তু খুৱাব লাগব ভাই আজি সভা চভা যাবি নে নাই পইচা নাইয়ে ভাই মহাজনৰ মতে এনে আছে নেকি পইচা দিবি না তই পইচা দিলে মোৰ লগত নাই পইচা নাই কেনে কৰা পইচা মজা লাগছি পইচা দিবি চে বৰ বেয়াকৈ বৰষুণ দিলে দে কি যে হ'ব স্মৃতি আহিছ মোৰ কাৰণে বৰষুণ দেখা নাই আহিছো যে মই আৰে বেয়া কিয় পাওঁ মই গম পাওঁ নেকি বৰষুণ দিব বুলি পিছে এইবোৰ মই তোৰ কাৰণে কিবা এটা বস্তু লৈ আনিছো কি এইটো চা কি এইটো আৰে কি কয় এইটো মই তোক যে 3 দিনমান লগ কৰিব আনিছিলো নহয় এইটো কাৰণে লাগিছিল আৰে এইটো চাইটো মই তোৰ কাৰণে আনিছো এইবিলাকে কৰি থাক তই এইটোৰ কাৰণে মই তোক 3 দিন লগ কৰিব পৰা নাই গম পাইছ আমাৰ 3খন গাঁৱৰ ভিতৰত প্ৰথম পুৰস্কাৰ এইটো কাৰণে যে কিমান কষ্ট কৰিলোঁ ভাবিলোঁ তই অলপ সহায় দিবি তই আৰু ওলটাকে মোকে বেয়াকৈ কৰিছ হ'ব দে তই এটা কথা কিমাননো লাগি থাক তই গান গাইছ ঠিক আছে কিন্তু তই ছোৱালী এটা ভাল পাইছ তই অলপ সময় দিব নোৱাৰ জানো আৰে এইবিলাক মোৰ নিজৰ সংগীতৰ প্ৰতিভাৰ কাৰণে কৰি আছোঁ গম পাইছ তোৰ কথা শুন স্মৃতি
অলপ সেইফালে ব'ল তাত গৈ ভালকৈ কথাখিনি পাতি লওঁ দে এতিয়া ক কি হৈছে ভালকে ক মোৰ দেউতাৰ এটা বহুত ডাঙৰ বেমাৰ ধৰাত পৰিছে কি তই গমেই নাপাৱ আৰে মই কেনেকৈ গম মই 3 দিন 4 দিন গাঁৱতে নাই কি হৈছে কচোন ভালকে কি হৈছে মানে এটা ডাঙৰ বেমাৰ হৈছে বেয়াই লাগিছে মোৰ স্মৃতি তই চিন্তা নকৰ বহুত সময় আছে আমাৰ তাতে গম পালি চা বিবান মোৰ তাত সময় নাই তোৰ তাতে দুটা অপশ্যন আছে হয়তো মই হয়তো গান এই দুটা তোৰ বাছনি কৰ কোনোবা এটা চা স্মৃতি মোক সময় নাই ইমান সোনকালে মই আকৌ বাছি ল'ব নোৱাৰোঁ মোক অকল সময় দে তই অকল গম পালি তোৰ কাম বন নাই অকল গান গান যে যা এই ট্ৰফিটোৰ মূল্য তই কি বুজিবি স্মৃতি ভাই কি হ'ল ভাই নকবি আৰু এইবিলাক ছোৱালী চেমেলা তহঁতৰ পিছে কি খানা আগবাঢ়িল নেকি নাই নাই আমি চব্জি কুটিব আছো যা বল চব্জি কুটিব যাওঁ বল 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 তই দেখোন কালি স্মৃতিক লগ কৰিবলৈ গৈছিলি কি হৈছিল তাতে নকবি আৰু ভাই তাইক লগ কৰিব গ'লো তাই একেবাৰে কালি বহুত শুনালে তাইৰ কাৰণে মৰমৰ ট্ৰফিটো লৈ গৈছিলোঁ সেইটোও দলি মাৰি দিলে এইচব বাদ দিয়ে তাইক দুটা চকলেট দি এনে পতি যাব তেনেকুৱা নহয় ভাই এনে তাইক মই কিবা সৰু সুৰা কাজিয়া লাগিলে তাই এদিনতে মানি যায় তেতিয়াই মানি যায় তাই নিজে চৰি বুলি কৈ কিনে সকলো শেষ কৰে কিন্তু এইবাৰ তাইৰ কথাবিলাক অলপ বেলেগ আছে দেউতাকৰ বোলে তাইৰ বোলে কিবা বেমাৰ হৈছে মই দুদিন গাঁৱৰ পৰা কি নোহোৱা হ'লেও এনেকুৱা লাগিছে যে মই কিবা বহুত ডাঙৰ ভয়ে লাগিছে ভাই কিবা হয় এতিয়া আমিও অলপ অলপ গম পাইছিলোঁ হয় নেকি তই আজি তাইক মাতিছনে স্মৃতিক নহয় মই আজি তৰালিক মাতিছোঁ তাইৰ লগত একেলগে স্মৃতিক লগ ধৰিব যাম তই থাকিবি দেই মোৰ লগত আমি সদায়ে আছোঁ তোৰ লগত চিন্তা নকৰ এতিয়া তৰালি বা কিমান সময় লগাই আৰু তৰালি স্মৃতি ক'ত তাই নাহিলে এইখন দিছে এই মই যাওঁ দে আৰু কি হ'ল ঐ ভাইহঁত চিঠিখন খুলিব ভয় লাগিছে ন এই অস্থিৰ সময়ত আমাৰ প্ৰেম স্থিৰ হৈছিল কিন্তু কিছুমান ঘৰুৱা সমস্যা আৰু সেই সমস্যাৰ সমাধান তুমি পূৰণ কৰিব নোৱাৰিবা বিভান সেইবাবে মই ভাবিলোঁ যে যিহেতু তুমি গান শিকা গানৰ কাম কৰি ভাল পোৱা মই এই যি অৱস্থা সেই অৱস্থা যাতে মোৰ ল'ৰা ছোৱালীৰ নহয় তাৰ উদ্দেশ্যে এই সিদ্ধান্তটো ল'লোঁ তুমি বেয়া নাপাবা বিভান তুমি মোতকৈও ভাল ছোৱালী পাবা সেই কৈ মই এই চিঠিৰ লাষ্ট সামৰণিটো ইয়াতে ত্যাগ কৰিলোঁ ইতি তোমাৰ অতীত এই শো ওই কি হলে বিভান 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 ও বিভান বিভান এই পাগলে হ'ল চাগে ওই বল কি হবই মারে ভাই তো হবই মারে এইবিলাক খুব মিছা এইবিলাক হবই মারে ভাই মোক কিটা এৰি থৈ যাব নোৱাৰে মই ভালকে জানো এইবোৰ চব মিছা খেলা এইবোৰ হবই মাৰে নিজকে সম্ভাল ওচৰত যাব লাগে যাব লাগে ক'ত যাব মই যাবে ওচৰত যাম ক'ত যাব দি মোক যাব দি ক'ত যা হ'ব নেকি তোৰ সফল কেতিয়াও নহয় এই প্ৰেম সঁচাই মিছা আছিল ও ভাই স্মৃতিৰ এই অকস্মাত গমনে বিভানৰ জীৱনটো নৰকৰ দৰে কৰি পেলালে সিয়াৰ মনটো উদাস হৈ পৰিল এইখিনি সময়ত তাক সন্তান দিব থাকিল মাত্ৰ তাইক পাহৰি যা তাই তোক এৰি গৈছে নে নাই তয়ো তাইক পাহৰি যা এই ইভান কাক পাহৰা পাৰি চলি আছে স্মৃতি পলাই গ'ল বোলে কি হৈছে তোৰ তাৰ জীৱনত কিমান দুখ তই কি জানা নেকি তই ইয়াতে ধেমালি কৰিব আছ হা কৈছো হে আকৌ কুল মেন কুল তুমি মানুহ নহয় নেকি বে এই লোৱা মোৰ ফালৰ পৰা যা হেৰবাৰা তই যা এই চালা চয় ফকতে বুলি হয় মইহে জানো কিমান ধনী হয় ল'ৰা
আজি ইমান সোনকালে যে কচোন আজিকালি তহঁতৰ খবৰ তই আজিকালি খবৰ নেদা আজিকালি পঢ়াকে থকা গাঁওখনৰ বা খবৰ ৰাখছা নে তই কি হ'ল কি কবি তই আমাৰ যে তই আজি খোৱা নাই নাই ৰ কি কবি জীৱনত কিমান দুখ হৈছে মোৰ দুখ কি দুখ কবি আমাৰ বিভানৰ কি হ'ল তইতো অনবৰতে পঢ়াকে থাকিলি এই যে স্মৃতি গ'লগৈ নহয় তাই কি ক'ত গ'ল গ'ল তাই মানে কি কবি বিভানে যে তাইক কিমান ভাল পাইছিল সেইটোতো হয় বাৰু স্মৃতিকো এৰি থৈ গুচি গ'ল আমাৰ বিভানে একোটা নকৰে আমাৰ ই গানকে থাকে কিন্তু তাইৰ বাপেকৰ হেনো বেমাৰ হৈছে বহুত টকাৰ প্ৰয়োজন কিন্তু আমাৰ বিভানৰ লগত কাম বন একো নাই এইটোতো হয় আজিকালিৰ যুগত টকা পইচা নহ'লেতো একোৱেই নহয় বেয়াও লাগিল জানি কিনে কি কৰোঁ ক'ত আছে বাৰু এতিয়া ঘৰতে আছে সি আজিকালি নহয় কি কবি দুখতে কি যে নোখোৱা কৰিছে চব খাই বলচোন বল এবাৰ দেখাকে দি আহোঁ বিভান এই নাইয়ে চাগে নাই নেকি কালি আহিব ন কালি আহিব বল কালি আহিম বল বহুত ৰাতিও হ'ল খোৱা তোমাতছে বেছি মোৰ আছে টেনশ্যন নল'বা তুমি লোৱা এইটো খালেহে তোমাৰ দুখটো কমিব এনেকৈ চাই নাথাকিবা যিটো নহ'লে যিটো সোৱাদ হয় ন সেইটো নাপাবা চেষ্ট কৰিবা নেকি লোৱা ভাঙি নগ'ল যে সেইটোৱে বহুত ডাঙৰ কথা এনেকৈহে খাব লাগে গুড তুমি যিহেতু খালাই এতিয়া ময়ো খাই লওঁ ৰ'বা আৰু আছে টেনশ্যন নল'বা বেণ্ডেড মাৰ লাগিব দেই ঘপকৈ লাগি যাব আজি নিচা নালাগে মোৰ এইটো তুমি খালা যিহেতু এতিয়া এইটো মই খাম চকু নিদিবি দেই ইয়াতে চাকনা আছে ৰ'বা আকৌ এনেকৈ নেপেলাবা হাৰে ভাই এনেকৈ নেপেলাবিচোন ব্ৰেণ্ডেড মাল লৈ 120 টকা তই জানা নেকি কিমান কষ্ট কৰি কিনিছোঁ খাইছা যদি খা আৰু কিনো ক'ম আৰু লগৰ মানুহ খা কি হ'ল নিচা লাগিছে নেকি বেটা পালি এতিয়া কেনে দে নিচাতে মই যাওঁ দে তই থাক ইয়াতে নিচা কি বিমানৰ ঘৰৰ পৰা হোৱা কিবা কি কৰিছে তই বহুত দিন নাই নহয় গাঁৱত কি হ'লে ইয়াত আৰু স্মৃতি বেগা হ'ল তই গম নাপা তই ইনকে স্মৃতি পলে গৈছে আমাৰ লগত যাবা পালে কোন বে মই মানুহ আবে তই মানুহ নামিয়া জলদি ইয়াতে চিৰিয়ে নাহিছোঁ মই কেনেকৈ নামিম Hey, cool, bro, cool. Yo, mama, me, মা কোন এইটো জায়গা তই বুলি কৈছা তই গাঁৱত আছা বৰ্তমান খাইছা না তই মই পানী খাইছোঁ তই এই দিনবিলাক খাইছা ক'ৰ পৰা আহিছা মই ঘৰৰ পৰা আহিছা ভালকৈ সুধছোঁ ক আৰে ভাই তই ভালকৈ সুধিছোঁ কথা ক দেই এটা কথা কোৱাচোন ক এই দিন দুপৰত মই ক'ৰ পৰা আহিম ন ঘৰৰ পৰা আহিছোঁ ঘৰৰ পৰা আহিছা তই ক ভালকৈ ক মই ঘৰৰ পৰা আহিছোঁ কাৰ ঘৰ মই এইটো লীলান লীলান এতে কোনো লীলান নাম চলে নাথাকে নহয় মানে বিভানৰ ঘৰ পাইছোঁ মানে তাক বয়া কৰা নামাৰিবি শুনি ল'বি মহাজনৰ পুতা গৈ খাবি তক যদি নেক্সট টাইম দেখা পাওঁ আৰু যদি তই বিমানৰ লগত লগ
বিমানৰ লগত দেখা পাও কবা তোক একদম ফাটাই দিম কসমছে কৈছো মই নামাৰো নাহো আৰু বে ভাই এ নামাৰবি না কি হ'ব কি হ'ব বাবা তোৰ বহুত তোৰ কথা শুনি মই বহুত গলি গৈছো দে এই ইয়াক কি কৰা কৰ দে মই কিন্তু চাবি কিন্তু মই মহাজনৰ বুটা গৈ এখন গাঁও যদি তোক দেখা পাওঁ নেক্সট টাইম সঁচা কৈছো কিন্তু তোক যদি নেক্সট টাইম যদি দেখা নাপাওঁ গম পাইছা যাই তাৰ ভাঙি দি লৈ যা ঐ বিমান ঐ কোন আহিছ মই সোমায়া অ ৰ দৰ্জাখন ফোন দিয়া আছে পাহৰি গৈছো খুলি দে আহিছ মই খোল দৰ্জা খোল পইচা তই ইমান দেৰি কৰি কি আছিলি মই কিবা এটা কৰি আছিলো আবে তই মদ খাইছা খোৱা নাই মদ গ'ল বাহিৰত গ'ল বাহিৰত বলচোন কচোন ঘৰততো বহিব নিদিলে ইয়াত আহি কিনে কি ক আৰু আজিকালিতো আড্ডা দিব ওলা নহয় গোটেইকেইটা লগৰ ল'ৰা যাতে তাতে আড্ডা দিওঁ তই তাৰ লগত বহি কিনে মদ খোৱা হ'লে কি কৰিবি ভাই এনে বুলি ভবা নাছিলো বন্ধু কি কৰিম পৰিস্থিতিয়ে মানুহক বহুত মানুহ কৰি পেলাই কি পৰিস্থিতি ভাই এজনী ছোৱালীৰ কাৰণে কি তই নিজৰ জীৱনটো বৰবাদ কৰিবি নেকি আৰে জীৱননো কি ভাই দুদিনীয়া আজি আছো কালি নাই আৰু যাৰ কাৰণে জীয়াই আছিলো সেইজন মানুহে নহয় তই কি পাহৰি গলি নেকি তোৰ এম কি আছিল তই সংগীতৰ চৰ্চা পাহৰি গলি নেকি কিন্তু ভাল দেখা নাই দিয়া নাপায় ভাল দেখিনো কি কৰিবি ভাই আৰু যদি সংগীত কৰি জীৱনটো কটাম তেতিয়া জীৱনত নে সংগীত বাচিছে নে কোনোবা আপোন হয় ভাই কিন্তু যাৰ কাৰণে মই সংগীত কৰিব শক্তি পাইছিলো সেই আপোনজনে গুচি গ'ল সেইবোৰ বাদ দি শুন এজনী ছোৱালীৰ কাৰণে তই নিজৰ লক্ষ্য পাহৰি নাযাবি তই নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰ আৰু বাদ দে এইবোৰ তই বাৰু চাওঁ শুন তই তাৰ লগত তইতো তাক জানো সেইকাৰণে তোৰ জীৱন ধ্বংস কৰি দিব সেই ৰতনৰ পুতেকটো জানই তাত দেউতাকৰ কিমান টকা কিন্তু তই তাৰ লগত খোজ মিলালে হ'ব নেকি নহয় যদি কিয় লগ হয় ইয়াৰ লগত তাকেতো বাদ দিয়া আৰু আজিৰ পৰা ক্ষমা কৰিবি ভাইহঁত তহঁতে আছ বুলি ভাবিছিলোঁ নহ'ল নহ'লে চেলিকাবে মৰি গ'লোঁ আজিৰ পৰা তই নিজৰ সংগীতৰ লগত জড়িত হ কালি দাদাও আহিব চাগে দাদাই যদি এইবোৰ গম পাই কি হ'ব কচোন তাৰ মনত কেনে এটা আঘাত পাব তোক ইমান সৰুৰ পৰাই চাইছে সি অলপতো বুজ সি তোৰ কাৰণে কিমান কষ্ট কৰে কিমান সৰুৰ পৰা কেনেকৈ তোক ডাঙৰ দীঘল আছে তই নিজেও দেখিছ আমি গোটেইবোৰে দেখিছোঁ বুজিছোঁ ভাইহঁত আজিৰ পৰা আৰু বাদ দি এইবোৰ বাদ দি আৰু তই সেই ৰতনৰ পুতেকৰ লগে তাক আমি সেইদিনা ধৰিছিলোঁ তাক ভালকৈ দিলোঁ তই এতিয়া তাৰ লগ নহবি আৰু আৰু এইবিলাক নকৰোঁ কৰিম অকল সংগ্ৰাম এটা বহু বেয়া পৰিস্থিতিত ফচি থকাৰ পিছতো নিজৰ বন্ধুকেইজনৰ পৰা পোৱা সান্তনাৰ বাবে বিভানে কিছু সময়ৰ বাবে স্থিৰ হৈছিল কিন্তু পৰীক্ষা কেনেকুৱা হৈছে তোৰ বেয়া হৈছে কিয় তইচোন জানই পৰিয়ালৰ কথা সেইটোও হয় তই মোক সুধিব লাগিছিল নোটছ দিব পাৰিলোঁ হয় তই মোক কি এইবিলাক কথা ক'বলৈ মাতিছ নাই মানে কেনেকৈ কওঁ দে যা আৰু মই ঐ ধেৎ তেৰিকা আজিও মিছ কৰি দিলোঁ ভিভান জলি নামিয়া তই কেতিয়া আত্মহত্যা কৰিব আহিছ হে এইবোৰ শিকাইছিলো মই তোক হা এইবোৰ শিকাইছিলো তই ইমান ভাল গান গাৱ আৰু নিজৰ ভৱিষ্যত উন্নতি কৰিব এৰি তই এটা মৰিব আহিছ কাপুৰুষৰ দৰে হে আৰু এইবোৰ ভুল কেতিয়াও নকৰিবি দেই আৰু যদি কিবা অসুবিধা হয় মোক জনাবি মই আছো তোৰ লগত বল এতিয়া মোৰ লগত সোনকাল বল তৰালি আছ ভালে আছো মই ভালে তই ভালে আছ ময়ো আছো দে কিবাকে আৰু ঘৰত ক ঠিকে চলি আছে নে চব ঠিকে আছে দে ঠিকে আছে বাকী আমাৰ বিভান আৰু স্মৃতিৰ কথা জাননে নাই গম পাইছো অলপ অলপ তাকেতো ৰ মোৰহে নাই কোনো মই যাম ৰ আজি যাবিচোন যাবি আমিও বহুত বুজালো বুজি পোৱা নাই তই বুজালে চাগে বুজিয়ে পায় মই চাগে বুজালে বুজি পাব চাগে বাকী আজিকালিও আমাৰ মুখত হাঁহি নোহোৱাই হৈ গৈছে তাক চাই চাই
বেয়াই লাগে তাৰ কাৰণে। আগৰ দিনবোৰ মনত পৰে, কিমান ধেমালি কৰা আছিলোঁ। মই যাওঁ এতিয়া। দে যা যা, তয়ো তাক অকণমান বুজাগে। দে ঠিকে আছে দে। বল বিবানৰ ঘৰত যাওঁ বল। কি হ'ল? তাৰ বোলে অৱস্থা বেয়া। যাওঁ নে নাযাওঁ? বল যাওঁ বল। অনু, তৰালি, তহঁত? তোৰ খবৰ ল'বলৈ আহিলোঁ। ঠিকেই আছে দে। বহুত দিন হ'ল তহঁতক দেখাই পোৱা নাই। তই ঘৰৰ পৰা নোলাও যে, এনেকৈ থাকিলে কেনেকৈ হ'ব কচোন? তৰালি, এতিয়ানো মই কি কৰিবলৈ ঘৰৰ পৰা ওলাওঁ? ঘৰৰ পৰা ওলালে তাইৰ স্মৃতিবোৰে মোক সাঙুৰি ধৰে। সকলোৰে অপমান সহ্য কৰিব নোৱাৰোঁ মই। নিজকে অলপ উন্নতি কৰ। হ'ব দে। স্মৃতিৰ কথা পাহৰি যা। দে মই যাওঁ দে। দে তেনেহ'লে যাবি। ভালকৈ থাকিবি। বিভানে বহুত ভাবিলে, বহুত চিন্তিলে, আৰু সি ভাবিলে যে সি এতিয়া আৰু এনেকে এটা জেগাত পৰি নাথাকে, আৰু সি তালৈকে গ'ল য'ৰ পৰা সকলো আৰম্ভ হৈছিল। মনৰে সেই স্মৃতি। তইতো জানই যে মই এজন শিল্পী আছোঁ। মোৰ জীৱনত অকল এটাই সপোন, এজন ডাঙৰ গায়ক। এইবোৰ কামত মই দুদিন পিছত ইফালৰ পৰা সিফালে দৌৰি থাকিব লাগিব। পিছে এইবোৰ কামত মোক সহায় দিবি নে? আজি যে হ'ল অতীত। আজিকালি কেতিয়া কি হৈছে আকৌ ক'ব নোৱাৰি। দেখিলি নে সিদিনা ৰতনহঁতৰ ল'ৰাটো? আমাৰ বয়সৰে আছিল। তাকেইতো। পিছে কেতিয়াবা যদি মই মৰি যাওঁ তেতিয়া কি হ'ব? পাগলটো এইবিলাক কথা কয় নেকি? তইচোন ইমান ডাঙৰ শিল্পী হ'ব আছে, গান গাব আছে। এইবিলাক কথা নকবি দেই, মই বহুত বেয়া। তোমালে লিখা মোৰ মৰমৰ চিঠি। তই এনেকৈ কেতিয়ালৈকে থাকিবি? ঘৰত কৈছনে নাই? ঘৰততো বিজয়তে সকলোখিনি জানে। দাদাক নকয়নো কাক কওঁ? আৰু দাদা বুলিবলৈ বেলেগ আপোনটো কোনো নাই মোৰ ঘৰত। চিন্তা নকৰিবি, সকলো ভালেই। মনৰে সেই স্মৃতি আজি যে হ'ল অতীত। বহুত বেয়া লাগে। কিয়? কাৰণ মোৰ লগৰ কিছুমান আছে, সিহঁতে নিজৰ ভাল পোৱাজনীৰ লগত ভাল পোৱা জাত ফুৰিবলৈ যায়, দামী দামী উপহাৰবিলাক দিয়ে, কিন্তু মইতো একোৱেই দিব নোৱাৰো। তই এইবিলাক কথা কিয় ভাবিছ? তই তোৰ দাদাৰে ইনকামত চলি আছ, তইতো নিজৰ ইনকামত চলানে নহয়? যেতিয়া তই নিজৰ ইনকামত চলিবি তেতিয়া যি কৰ তাকে কৰিবি। দে বাৰু, ভাল লাগে তই যে বুজি পাইছ কথাখিনি। আৰে মই বুজি নাপাই কোনে বুজি? তোমালে লিখা মোৰ মৰমৰ চিঠি। বিভান, তই ইয়াতে কিয় আহিছ? দাদা, মই ছুইচাইড কৰিব অহা নাই। দাদা, মই এটা সঁচা কথা কওঁ। আজিৰ পৰা কেইদিনমান আগত যি ঘটনা হ'ল, তাৰপিছত এই গীটাৰখনে মোক বহুত বুজালে, তহঁতে বহুত বুজালি। আৰু এতিয়া মই অকল এটা কথাই উপলব্ধি কৰিব পাৰিছোঁ যে ভগৱানে আজি কৰিছে কিবা এটা কাৰণতে এনেকুৱা কৰিছে, কিবা ভাল কাৰণতে তাই চাগে মোৰ পৰা দূৰ হৈ গ'ল। আৰু মোৰ এতিয়া অকল এজন সংগীতজ্ঞ হ'বৰ মন, নিজৰ সংগীতৰ সাধনাক লৈ কিনে। আৰু দাদা, মোক 3 মাহমানৰ কাৰণে ভ্ৰিগুদাৰ দোকানত কাম লাগে। তই পাৰ যদি মই সেই কামটো মোক দে, তাৰ পৰা মই কেইটামান টকা আৰ্জি কিনে পাৰিলে মই চহৰলৈ যাম আৰু নিজৰ সংগীতৰ প্ৰতিভাক আগবঢ়াই লৈ যাম। ঠিক আছে তেনেহ'লে, তই চিন্তা নকৰিবি, মই আছোঁ তোৰ লগত। এতিয়া ব'ল মোৰ লগত। বিভানে 3 মাহমান ভৃগুৰ দোকানত কাম কৰি কিছু টকা আৰ্জিলে। সি থিৰাং কৰি ল'লে যে চহৰলৈ গৈ নিজৰ সংগীতজ্ঞ হোৱা জীৱনটো আগবঢ়াই নিব। সেয়েহে সি চহৰলৈ যাবলৈ সাজু হৈছিল। বিভান, বিভান, পেকিং কৰা হ'ল নেকি তোৰ? দাদা, পেকিং কৰা হ'লেই দে। এতিয়া বাছ বেগত ভৰাব লাগে। যাবি মানে তই সঁচাকৈ? যাম দে আৰু দাদা, ইয়াতে থাকি মইনো কি কৰিম? ইমান দিন ভ্ৰিগুদাৰ দোকানত কাম কৰিলোঁ, কেইটামান পইচা আৰ্জিলোঁ, সেইখিনি লৈ কিনে চহৰলৈ যাওঁ, নিজৰ সংগীতত হোৱাৰ খুব বেছি প্ৰমোট কৰিম। পিছে তই ক'ত গৈছিলি? তোৰ কাৰণে মই টিকেটটো আনিব গৈছিলোঁ। এইটো ল, কালি ৰাতিপুৱা তোৰ 5 বজাৰ ট্ৰেইন। বিৰাট ভাল কাম কৰিলি দে, মই আজি গধূলি যাবই লগা হ'ল। মই ভাবিয়ে আছে দে, ভালে কৰিলি।
বিপদখন আনি দিলি পিছে দাদা কি আছে আমাৰ ঘৰখনৰ গোটেই দায়িত্বটোৰ ওপৰতে পৰে এনেওতো মোৰ থাকোঁতে আকৌ দায়িত্ব লোৱা নাছিল তই থাকিবি আৰু কিবা সহায় লাগিলে ইহঁতেতো আছে দাদা ইয়াতে আহিম বুলি কৈছিল আহি আছে সিহঁতে আহি আছে আচ্ছা শুনচোন সেই গিটাৰটো আনচোন গিটাৰটো চেলে আনচোন ল দাদা শুন এতিয়া এইটো বহুত মূল্যৱান বস্তু তই জানই আৰু মই ভাবিছোঁ যে এইটো মই তোক দিওঁ যাতে তই আগলৈ আৰু আগুৱাই যা চিন্তা নকৰিবি দাদা এইখনৰ মই বহুত ভালকৈ যতন তাৰে কামনা নেকি এইখনে মোক সহায় কৰিব চহৰত এইখন বজালে চাগে মই তহঁতক লগ কৰা চাগে নহয় আৰে শেষ বিভানৰ কি হ'ল স্মৃতিৰ কি হ'ল কাহানী চোন আধৰুৱা হৈ থাকিল ষ্টৰিটো আধৰুৱা হৈ থাকিল দিগন্ত কাহিনীটো বেলেগ লিখিছে ঐ কিন্তু কাহিনীটো আধৰুৱা হৈ আছে দেখোন কি আৰে এনেকৈ হ'লে কেনেকৈ হ'ব কাহিনীটো আধৰুৱা হ'লে কেনেকৈ হ'ব তই জল্দি আহ কাহিনীটো মই কমপ্লিট কৰি শুনাচোন ৰাজেশ এয়া চাল তহঁত দুইটাই চাহটো খা মই অলপমান আহি আছোঁ কাহিনীটো মোৰ বহুত ভাল লাগিছে কিন্তু কাহিনীটো আধৰুৱা হৈ আছে মোক গোটেই লাগিছিল ক'ত পাম কোৱাচোন এইটো আচলতে ডেমো হৈ আছিলে আচল কাহিনী এতিয়াহে ষ্টাৰ্ট হ'ব বাকীখিনি কাহিনী তোমাক লেখকে নিজে শুনাব ঠিক আছে কালি মই যাম এটা সময়ত তুমি থাকিবা ঠিক আছে কালি লগ পাম এই ৰাকেশ ক'ত গ'ল এতিয়া তাক এটা ফটো কৰোঁ আহিলি তই আহিলোঁ ৰ দে তেনেহ'লে বল সোনকালে যাওঁ জল্দি বল ৰহস্য কাহিনীৰ এক ইতিহাস য'ত গভীৰতাৰ পোহৰ তীব্ৰ হ'বলৈ কিছু সময়ৰ প্ৰয়োজন এইটো আচলতে ডেমো হৈ আছিলে আচল কাহিনী এতিয়াহে ষ্টাৰ্ট হ'ব আজি আপোনালোকক ভিডিঅ' এটা দেখাম এই ভিডিঅ'টোত যাতে আপোনালোকে দেখাবলৈ গৈ আছোঁ গণেশগুৰি হেঙেৰাবাৰী ৰোডৰ পাব্লিক হেল্থৰ ওচৰত থকা যিখন এখন অমৃত উদ্যান হয়তো অমৃত উদ্যানখন নতুনকৈ খুলিছে কিন্তু মই আপোনালোকৰ ভিতৰত যি বস্তু আছে